ওয়েলকাম বেক টু মাই চেনেল। মই আজি লৈ আহিছোঁ ৰেচিপি মানে বইল কৰা চব্জিৰ ৰেচিপি আলু আৰু বগৰীৰ ৰেচিপি দি মাছৰ লগত কেনেকৈ বনাম আপোনালোকে চাই। আলুখিনি মই ধুই ল'লোঁ বইল কৰিবৰ কাৰণে আৰু মই কেৰাহীত দি কিনি বইল কৰি থৈছোঁ দেই। আলুখিনি সিজালৈকে মই ঢাকন মাৰি থৈ দিম। ঢাকনখিনি মাৰি থৈ দিছোঁ সিজালৈকে। আৰু এতিয়া মই বগৰীকেইটা খুন্দি লওঁ। মই মাছটো ধুনীয়াকৈ চাফা কৰি লওঁ। বগৰী আৰু মাছ ধুনীয়াকৈ মই ধুই কিনি থৈ দিছোঁ। এতিয়া বইল কৰা আলুটো এতিয়া মানে সিজিলে। এতিয়া মই ঢাকনটো উঠাই কিনি সৰু সৰুকৈ বনাই লওঁ। সৰু সৰুকৈ পিচি দিছোঁ দেই মই। চাচোন এনেকৈ পিচিব লাগে। আলুটো গুড়ি কৰিলোঁ। এতিয়া মই মাছটোক লগাই দিছোঁ। মাছটো লগাই কিনি মই এতিয়া বগৰীটো লগে লগে লগাই দিছোঁ দেই। বগৰীটো লগাই কিনি মই এতিয়া জলকীয়া নিমখ হালধি লগাই কিনি ঢাকন মাৰি থৈ দিম। ঢাকন মাৰি থৈ দিম এতিয়া উতলিবলৈ দিম। চোৱাচোন কিমান ধুনীয়াকৈ উতলি আছে। এতিয়া খাবলৈ হৈছে আৰু দেই। আপোনালোকে যদি খাই চাব বিচাৰে তেনেহ'লে এতিয়া মই ধনিয়া পাতটো দি লৈছোঁ দেই। এতিয়া খাবলৈ হৈছে আৰু আপোনালোকে যদি খাবলৈ ইচ্ছা কৰে তেনেহ'লে এনেকৈ বনাই খাই চাব পাৰে। ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰি দিছোঁ।